नमस्कार बंधुসকল আকৌ এটা ভিডিঅ'ৰ সৈতে মোৰ ইউটিউব চেনেল অসম সলিউশন চেনেলটোত আপোনালোকক বহুত স্বাগতম জনাইছো আৰু আপোনালোকক মই আজিৰ এই ভিডিঅ'টোত জনাম যেহেতু অসম চৰকাৰে নতুনকৈ 22000 নিযুক্তি প্ৰকাশ কৰিব বিজ্ঞাপন প্ৰকাশ কৰিব সো আপোনালোকে সেই পোষ্টসমূহৰ বিষয়ে জানিবলৈ হলে মোৰ ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক কি বিষয়ত অসম চৰকাৰে চাকৰি প্ৰদান কৰিব সম্পূৰ্ণ ভিডিঅ'টো চাওক আপোনালোকে গম পাই যাব আৰু আপোনালোকক লগতে সেই পোষ্টসমূহত চাকৰি পাবৰ বাবে কি কিতাপ পঢ়িব লাগিব অৰ্থাৎ মই সিলেবাসটো কৈ দিম সো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাওক তো প্ৰথমতে মই আপোনালোকক পোষ্টবিলাক দেখাই আছো যেহেতু অসম চৰকাৰে কেইবাটাও বিষয়ত প্ৰায় 22000 পোষ্ট নতুনকৈ নিযুক্তি দিব সো আপোনালোকে চাওক কি পোষ্টত সেই চাকৰিসমূহ প্ৰদান কৰিব প্ৰথমতে চাওক ASEB অৰ্থাৎ আসাম ষ্টেট ইলেক্ট্ৰিচিটি বোৰ্ড ইয়াতে চাওক প্ৰায় 2500টা পোষ্ট আছে ইয়াতে সাকে নন টেকনিক্যাল আৰু নন টেকনিক্যাল দুটা পোষ্টতে আপোনালোকে আবেদন কৰিব পাৰিব সো ইয়াতে চাওক 2 নম্বৰত এগ্ৰিকালচাৰ সেক্টৰৰ পৰা প্ৰায় 2500 গ্ৰেড 3 পোষ্ট ইয়াতে প্ৰকাশ পাব ইয়াতে চাওক আসাম পুলিশত প্ৰায় 2000 পোষ্ট প্ৰকাশ পাব নতুনকৈ বিজ্ঞাপনত প্ৰায় 2000 পোষ্ট প্ৰকাশ পাব ইয়াতে চাওক হেলথ সেক্টৰত 600 পোষ্ট নতুনকৈ প্ৰকাশ পাব ইয়াতে চাওক গ্ৰেড 3 পোষ্ট গ্ৰেড 3 ত আপোনালোকে 2519টা পোষ্ট আপোনালোকে পাব আৰু ইয়াতে চাওক গ্ৰেড 4ত প্ৰায় 1347টা পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিব পাৰিব অৰ্থাৎ 13টা পদ ইয়াতে গ্ৰেড 3 পোষ্ট ওলাব ইয়াতে চাওক PNRD অৰ্থাৎ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ইয়াতে 1000টা পোষ্ট ওলাব পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টত ইয়াতে চাওক এডুকেশ্যন সেক্টৰত আপোনালোকে 10219 টো ইয়াতে 10219 টো পদ আপোনালোকে পাই যাব যদি আপোনালোকে ইয়াতে আপোনালোকৰ হয় LPME সকলো শিক্ষকৰ নিযুক্তি ইয়াতে নতুনকৈ প্ৰকাশ পাব সাগে তো ইয়াতে চাওক সিলেবাসখিনি মই এতিয়া দি আছো আপোনালোকে কি কিতাপ কি সিলেবাসটো আপোনালোকে গুৰুত্ব দিব বিশেষকৈ আপোনালোকে যিবোৰ কুৱেশ্যন অহা দে যেহেতু মেইনলি আপোনাৰ সিলেবাস 4টা হৈ যায় ম্যাথছ ৰিজনিং ইংলিশ আৰু জিকে সেই 4টা বিষয়ত আপোনালোকে পঢ়িলে হৈ যাব সো ইয়াতে চাওক ম্যাথছত কি বস্তুবিলাক ইনক্লুড থাকে বিশেষকৈ চাওক পাৰ্সেন্টেজ সম্পৰ্কীয় কুৱেশ্যনবিলাক আপোনালোকে ভালদৰে চাব পাৰ্সেন্টেজ ফেক্টৰ এণ্ড মাল্টিপলছ ৰেশনছ নাম্বাৰ সিস্টেম সিম্পলিফিকেশন HCL এণ্ড LCM অৰ্থাৎ লসাগু আৰু গসাগু প্ৰবলেম অফ এজ এভাৰেজ টাইম এণ্ড ৱৰ্ক টাইম এণ্ড ডিস্টেন্স এইবিলাক বিষয় ম্যাথছৰ বহুত অহা দেখা যায় কুৱেশ্যন সো আপোনালোকে এইবোৰ বিষয়ে বহুত ভালদৰে প্ৰিপেয়াৰ কৰিব সক এতিয়া ৰিজনিংৰ পৰাটো প্ৰত্যেকবাৰে ভাল বহুতে কুৱেশ্যন দি থাকে তো আপোনালোকে ৰিজনিংৰ বাবে কোনবিলাক কুৱেশ্যন মানে টপিক ভালদৰে চাব ইয়াতে যায় আছে এলফাবেট টেষ্ট এনলজি আৰ্থমেটিক্যাল ৰিজনিং ইয়াতে ব্লাড ৰিলেশন ইয়াতে চাওক ক্যালেন্ডাৰ এণ্ড ক্লক টেষ্ট ক্লাসিফিকেশন এইবিলাক চাব ৰিজনিংৰ কাৰণে এইবিলাক প্ৰত্যেক বছৰে এইবিলাকৰ পৰা বহুত কুৱেশ্যন অহা দেখা যায় সো আপোনালোকে এইবিলাক কুৱেশ্যন ভালদৰে চাব ইয়াতে চাওক ইংলিশটো আপোনালোকে বেছি চাব নালাগে মেইনলি আপোনালোকে চাব এনৰ্থিমেন্সন কনজাংশন এণ্ড ভোকাবুলাৰি এইবিলাক যদি ভালদৰে পৰে আপোনালোকে ইংলিশত প্ৰায় 95% কভাৰ কৰি দিব আপোনালোকে চাওক জিকে তো মেইন এটা আপোনালোকৰ মেইন পঢ়িব লাগিব জিকে তো বহুত টাফ হৈ থাকে কাৰণ জিকে পঢ়িবলৈ হলে আপোনালোকে বহুত কিতাপ পঢ়িব লাগিব কাৰেন্ট এফেয়াৰৰ লগে বহুত বস্তু জানিব লাগিব জিকেত কাৰণ জিকেটো সকলোবোৰ বিষয় ইয়াতে ইনক্লুড থাকে সো আপোনালোকে চাওক জিকেৰ কাৰণে আপোনালোকে আসাম হিষ্ট্ৰী জিওগ্ৰাফি কাৰেন্ট এফেয়াৰ পলিটি সাহিত্য এইবিলাক সকলো বস্তু আপোনালোকে জানিব লাগিব তেতিয়া হলে আপোনালোকে জিকেত ভাল এটা নাম্বাৰ উঠাব পাৰিব সো এইখিনি আছিল আজিৰ ভিডিঅ'টোত আপোনালোকক যদি ভিডিঅ'টো ভাল লাগে কিবা যদি হেল্পফুল বুলি ভাবে তো চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱাই নতুন মই ভিডিঅ' যেতিয়াই লৈ আহিম আপোনালোকৰ কাৰণে মেছেজ যাই যাব আৰু সো এইখিনি আছিল তো ধন্যবাদ